বাসি গেলুং আজি কিনো হল তোৰ মোক দেখি দেখোন একদম বাঘ দেখা নিচিনা কৰছা বাঘ মানে বাঘিনীতকৈ তই সাংঘাতিক তোক মানে আজিকালি দেখিলে ভয় লাগে মোৰ সেইদিনা পদুমীৰ আগত যে মোৰ কথাগিলা লগাইছিলি পদুমীয়ে মোক কিমান গালি পাৰছি তেৰিকা সেইদিনাখন মই কথাগিলা এনে লগা নাই নহয় তোৰ লগত যে আছিল সেই জিএমচি মানে তাক দেখিলে মোৰ মূৰটো একদম কামুৰি ধৰে একদম মোৰ মাথা চাথা গৰম হৈ যায় তাতে তো সেইদিনাখন ইটো খাই আছিলি তো খাঙা আৰু কেতিয়াবা টেনচনত পৰিলে খাঙা আৰু সদায় নাখাওঁ নহয় সেইদিনা যে তোৰ ঘৰত গৈছিলো তই যে দালৈ খেদিছিলি তাকে কৈছোৱে দেখোন সেই বুঢ়া জিএমচি তোক দেখিলে মোৰ একদম মিটাৰ চিটাৰ উঠি যায় সেইকাৰণে তো থিয়েটাৰী মই নাজানো নহয় থিয়েটাৰী তোক চাবা কাৰণে তাক লৈ গৈছিলো তইনো সেই বুঢ়াটোহে পালি না মোক দেখাবাক লাগি ইমান ধুনীয়া ছোৱালীটোক সেই বুঢ়াটোৰ লগত বিয়া দিবি থিয়েটাৰী মই কি জানো মই নাজানো নহয় আমাৰ বগা মূলাইহে লৈ গৈছিল হয় নেকি হলেও দেচোন সেই বুঢ়াটোৰ লগতে যদি মোক বিয়া দি দিলা হয় পিটিয়ে মোৰ জীৱনটোত কি হল হয় মইচোন চেছ হৈ গলো হয় তাতে মই এটা ল'ৰাক মনে মনে ভাল পাওঁ তো হয় নেকি মই তো কবাই নৰং একিলা কথা তই কিন্তু পিটিক একদম নকবি নক একদম নকবি তো মোৰ শপত খা মোৰ একদম পুৰা তোৰ শপত খাই কলম নকং আৰু কি জানা না আজিকালি পিটিটো একদম সদায় খায় হেতলি হয় নেকি আৰু খাই বই পিটাই পেক 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 কৰি থাকে আৰু মোক আজিকালি মাৰবাও খুজে জানা না হয় নেকি খালি মোক বিয়া দিও কৰি থাকে মোক যদি জানে তাৰে লগত বিয়া দি দিয়ে কি হ'ব মোৰ লাইফটো মই দেখোন একদম চেছ হৈ যাম তই একদম চিন্তা নকৰবি মই আছং আচ্ছা তোৰ বাপৰক পুৰা মই বুজাম এতিয়া পিছে মই যাং যাবি দে পিতাক বুজাবি তো তই আৰু কথা নলগা তো একদম নলগাও তই কিন্তু মোৰ বিয়াখন একদম ফিটিং কৰি দিবা লাগবো পুৰা ফিটিং কৰি দিম খাপলাঙে কলং যদি পিটি বিয়া নি দে তেন্তে মই তাৰ লগত পলাই যাম বুলিয়ে ভাবছো হেতলি মই আছো নহয় সব ব্যৱস্থা কৰি দিম এতিয়া আহোঁ হ'ব দে যাং আশীৰ্বাদ কলং যা একদম যাও দে গেন্দেৰি ঐ গেন্দেৰি মোৰ গেন্দেৰি তই বৰ সুন্দৰী দেখি মৰম লাগি যায় ঐ ভাইটি ৰচোন ৰ ক'ত যাবি তই মই ক'ত যাম মই তেৰি তই নিজে নাজানা নাকি কি মই ক'ত যাম কৈ আছা তই মই টিউচন যাব আহিছো কিয় সুধিলে কথা আছে কম ৰ পিছে তই টিউচন মাষ্টাৰ নেকি মই টিউচন মাষ্টৰে হয় কিয় ময়ো জিএমচি মানে গান মাষ্টাৰ স্বৰ্গীয়াৰী হয় নেকি নাম কিন্তু শুনিছো আপোনাৰ আপুনি জানো সেই খাপলাংকা ঘৰত গান শিকাবলৈ নাযায় কিয় নাযাম যাম ৰহিলা মহিলা পদুমী সবকে মই নাচ গান শিকাইছ হয় নেকি গম পাইছো ময়ো সেই মহিলাক পঢ়াই আছো নহয় হয় নেকি হ'ব দে পিছে মই ইয়াত এটা বেলেগ কামত আহিছিলো ইয়াৰ পৰা যাবা গাড়ী ঘূৰাও নাই অলপ আগবাঢ়ি দিবি নেকি মোৰ টিউচন যাব দেৰিয়ে হ'ল এনে আপুনি কোনপিনে যাব ধেত্তেৰি তই যোনফালে যাৱা মই ইফালে যাম হয় নেকি ঠিক আছে বহক তেনেহ'লে চিন্তা নকৰিবি মই তোক নাচ গান শিকাই একদম হিৰো বনাই দিম বুজিছ হয় নেকি বঢ়িয়া কথা বলক ঠিক আছে বল বহক বহি লওকচোন নমস্কাৰ নমস্কাৰ এই মানে খাপলাংকাৰ ডাঙৰ ৱাইফ নমস্কাৰ বাইদেউ নমস্কাৰ আগতে মই সেকেন্ড ৱাইফক আনিছিলো নহয় পদুমী এতিয়া মই ডাঙৰ ৱাইফক আনিছো মানে বৌ হয়তো এই বৌয়ে যি কয় সিটোৱে ফাইনেল হ'ব আৰু হয় নেকি মানে নমিতা নামটো বৰ ধুনীয়া দেই এইটো পিছে আপোনাৰ ছোৱালী নেকি এইজনী মোৰেই ছোৱালী ইমান মৰম লগা নফাইল বৌ মই দেখোন একোই নানিলো হ'ব দে পিছে পৰে আহিলে আনিবি হ'ব পিছে গেন্দিৰ মায়াকক কথাটো সুধিল না নাই সুধিলো তাইৰ মাকে সকলোখিনি দায়িত্ব মোকেই দিছে তাইৰ বাপেক নাইতো তাতে আকৌ দুখীয়া মানুহ পিছে বাইদেউ ছোৱালীজনীক আমাৰ জিএমচি লৈকে বিয়া দিবনে নিদিয়ে দিম মানে বিয়া দিয়াৰ আগতে আপোনালোকৰ ঘৰ দুৱাৰ এবাৰ চাব লাগিবতো ঘৰ দুৱাৰনো আৰু কি চাব লাগে মই দেখোন আগতে কৈছোঙে অট্টালিকা আছে বুলি আৰু মোৰ গুৱাহাটীতো এটা বিল্ডিং আছে মস্ত ধনী মানুহ তো টকা পইচাৰ কথা একদম চিন্তা কৰিবা নালাগে আপোনালোকৰ যদি এই ছোৱালীটো যদি বিয়া হয় তেন্তে একদম ৰাজৰাণীৰ নিচিনা থাকিব পাৰিব আৰু এটা কথা নহয় বাইদেউ ছোৱালীটোক এবাৰ চাব লাগিছিল নহয় আহিলে ইমান দূৰত থিয় হলি কেনেকা চাম মই
আয়া পকা তুলতুল বিলাহী ইমান মৰম লগা মিলব দে তোৰ লগত বৰ ধুনীয়া নে কি কফাইল বিয়াখান ফাইনেলে কৰি দেং দে আৰু তামোল খা তামোল খা তামোল খা কি নামনো তোমাৰ গেন্ধেৰি গেন্ধেৰি বৰ মিঠা নাম গেন্ধেৰি আপোনালোকে বহক মই চাহ বনাম নালাগে দিয়া আমাৰ বহুত কাম আছে আৰু আমি এতিয়া যাওঁতে বহুত কাম কৰিব লাগিব আমি বেলেগ এদিন আহিম নহয় ছোৱালী পচন্দ হৈছে যাতে আৰু কি ডেট ফিক্স কৰিবা দেখোন আহিবাই লাগিব সিদিনা চাহ নহয় ভাতকে খাই যাম আৰু হ'ব বল আহিছোং দিয়ক বাইদেউ থাকিবা দেই নমস্কাৰ ঐ মাইনাটো যাং দিয়া আৰু ভালকে পঢ়িবা ঐ ফাইল আহ বাই লাগিছে দেই চোৱাচোন এইখন চোৱা হা বহু আহা মোক লৈ যাব লাগিব আহা না নৰু ও বৰ মুশকিল দেই আহা আহা বহা 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 এডাল আম গছ ন আৰু ইয়াতে নহয় বিৰাট ডাঙৰ ডাঙৰ আমৰলি পৰুৱা আছে ৰাঙা ৰাঙা তামুৰিলে একদম ফুলি উঠতে ইনকে ইনকে কেনেকে ইনকে আৰু এনেকে আচ্ছা বাৰু মোৰ কথাটো কি ভাবিলা কোনটো কথা মই যে তোমাক গুৱাহাটীলৈ ফুৰাব নিয়াৰ কথাটো সেইটো কথা তুমি যাবানে ভাবিছো ৰ যাব পৰা হলেতো ভালেই আছিল কিন্তু কোনো কিন্তু নাই তুমি যাবই লাগিব আমাৰ ঘৰত থাকিবা আপোনালোকৰ ঘৰত আমাৰ ঘৰত যদি থাকি বেয়া পোৱা তেনেহলে মোৰ হোটেল এটা থাকিবা আমাৰ কেইবাখনো হোটেল আছে নহয় আমি হোটেলত থাকি গোটেই গুৱাহাটীখন ফুৰিম নে কি কোৱা হ'ব দে বাৰু মোৰ তোমাক এটা কথা ক'বলৈ বৰ মন গৈছে কি কথা এতিয়া নকওঁ দিয়া গুৱাহাটীত গৈ পেলাই ধুনীয়াকে কম শুনা দিনৰ চিকুণ দিনৰ কবিতা ৰাতিৰ চিকুণ বাৰু কোন অতিকৈ চেনেহৰ তুমি ৰহিলা যেন পূৰ্ণিমাৰ জোন ইনে মিছা কথা ক'ব নালাগে দে মিছা কথা কোৱা নাই বিদ্যা হাতৰ আঙুলি পবালি পবালি ভৰিৰ আঙুলি ঘন ইমান ধুনীয়াকৈ কোনে খৰজিলে চাইনি থাকিবৰ মন হাতে কিনু চাবা লহঙা ৰহিলা ভৰি কিনু চাবা জোৰা দেহা কিনু চাবা আধা দাপোন যেন চকু সৰগৰ তৰা হ'ব দে এনে মিছাতে তেল মাৰব নালগে বল যাও দেৰি হৈছে বলা বলা তই আগতে যা মোক ধৰা ন কি হব মোৰ জীৱনটো একদম লটি ঘটি হল আৰু নমিতাৰ কাৰণে এনে হৈছে মোৰ জীৱনটো একদম ধ্বংস কৰি দিছে তাই মোক বিয়া পাতবা দে মই পদবী বিয়া নকৰাম তাইয়ে ছোৱালী চালা তাইয়ে ঠিক কৰি দিলা তাই মোক দুখ ধৰে কাটি দিম কিবা খং উঠিলি মোৰ কি হৈছে তোৰ হাল্লা কৰি আছা যে হা তুমি বিয়া পাতা সদায় যে মোক দুখী থাকা মই কি বেয়া চিন্তা কৰি বিয়া পাতি দিছো নেকি কিয় নকৰ নাই তইতো বিয়া পাতি দিছা ছোৱালী চাই দিছা কি কথা কবা আহা মই নিজৰ কাৰণে দিছো না তোৰ কাৰণে দিছো মই দেখোন সন্তান লাগে খালি পুত লাগি নেকি আনছিলি মইহে জানো মই কিমান দুখ পাইছিলো তেতিয়া সেইকাৰণে মই পদুমীৰ লগত তোক বিয়া পাতি দিছো এতিয়া কেনে পাইছা মোৰ একেবাৰে পিছে পিছে ঘূৰি ফুৰা দেখোন বজাৰত যাৱা পাল্লা লগ লৈ যোৱা কেনে মছলা কান্দি মৰিতা কথা কবাইছি তোক জানো মই তোক কিবা দুখৰ ৰাখছো নেকি ইমান দামী দামী কাপোৰ দিছো তো কিবা দুখ পাইছা সদায় দেখোন কিবা জেগি জেগাই কৰি থাকা কি দুখ পাৱাৰ কথা কবা আহে পদুমী কানাৰ পিছত দেখোন তই মোক পাত্তাই নিদিয়া হৈছা কিয়া পাত্তা নিদিম তো আৰু কি লাগে তো বেছি নকৰবি মই তোক খেদিম
খেদিবা মোক খেদিবি হা কি কথা কমাইছা আই ৰহিলা ক'ত মৰিল চাচোন ঐ মোক খেদিবি হা খেদিবাই মই তোক তহঁতক মই কিমান সুখেৰে ৰাখছো নিজৰে গেঞ্জি ফালা গেঞ্জি কিনিব পৰা নাই বেছি বেছি ক'লে খেদিম মই কিবা মই গেঞ্জি কিবা মানা কৈছো নেকি হা কোনে ফাটা গেঞ্জিটো পিন্ধি থাকিবা দিছি এই কাটি হ মই যাম এতিয়া নাথাকো এখন ঘৰত মই বেলেগ জেগাত যাম আৰু যা যতে মৰব তুমি কলৈ যাবি লগত মোৰ মাথাৰ ওপৰত বুজা ৰাখি নাযাবি এই তিনি কিনি কথা কওঁ ঐ ৰহিলা ঐ ৰহিলা বেছিটো তেল বাঢ়ছি না ৰহিলা বেছি তেল বাঢ়ছি না হা বেছি তেল বাঢ়ছে মাৰিমে আজি এই তোৰ তেল বেছি হৈছে তোক আজি কাটিম মই কি বুলি ভাবছা এই তোক আজি শেষ কৰি দিম আৰে মোক কি হৈছে নো আভিনি মৰম নহা হে মোক মাৰবা ধৰছি দেছা না পদমিকে মৰব সঁচা কথা ক'লে সি লাজ পায় ইতা সি ঘৰেৰে যাবা খুজি যাবা দিতা আভিনি ভিতৰি ঐ তোক মই তই বেছি নকৰিবি যা ৱা মামা দেউ কি হৈছে এইবোৰ ইমান হেল্লা কৰিছে যে এলা আচৰম সন্মান কটাই নহা কছি মোৰ কি মোৰ ওপৰত হাত উঠাইছি আজি মামি দেউ ওপৰত হাত উঠাইছে মামা দেউ কি হৈছে এইবোৰ বাৰু বৰ বেয়া কথা হৈছে নহয় কিয় মামি দেউৰ ওপৰত হাত উঠাইছে আপুনি এই নকবি আৰু বিৰাট দুখ ইফালে অহন্তি সিফালে অহন্তি দুটা তেৰি বিয়া কৰাই মৰি গেলো মই সেইকাৰণেতো জানি বুজি আগতে দুটা টি বিয়া কৰাব নালাগিছিলে এজনী আছে দেখোন কিনো দেখাত বেয়া দেখা শুনা সুন্দৰী আপুনি দেখোন নমিতাৰ নামটো মৰমতে অমিতা বুলি মাতে ইমান মৰম কৰোঁ তথাপি বুজি নাপায় তাই কি বুজি নাপাং মই কি বুজি নাপাং তুমি গানাৰ পৰা বিশ্বাস কৰবি না টেনচন থাকি খালি তাইৰ লগতে ব্যস্ত থাকে বজাৰতো লৈ যায় পালালকো লৈ যায় মোক ক'তো লৈ নাযায় সঁচা কথা ক'লেহে বেয়া পাবা আহে আৰু মোকে মাৰবহি এইটো কিন্তু মমাইদেউ অকণ বেয়া হৈছে আৰু কাৰণ দুজনী যেতিয়া আপোনাৰ দুইজনীকে সমান চকুৱে চোৱাটো ভাল আৰু সত্যি সদায় দেখোন সমান চকুৰে চাওঁ তাই কিয় ধৰি থাকে সদায় পদুমি কৰি থাকে হ'ব অকণমান ঠাণ্ডা হওকচোন ঠাণ্ডা হওক যাওকচোন মামিদেউ যাওক ঘৰৰ ভিতৰলৈ যাওক যা ৰহিলা যাগে যা ঘৰৰ ভিতৰলৈ যা লৈ যা আমি কথা পাতিম যা মাইদেউ মাইদেউ কি আপুনি অকণ বেছিকৈ ধৰিলে নেকি আমিতো খাই থাকো ৰ সেইকাৰণে অকণ গৰম হৈছে আৰু শ্বৰ্ট টেম্পাৰ উঠি গৈছে আৰু সেইকাৰণে অকণ কমাই খাব বুজিছে নাই এতিয়া আপোনাৰ এগৰাকী নহয় দুগৰাকী আছে বুজিছে নাই বহুত মানুহৰ চকু আপোনাৰ ওপৰতে আছে বুজিছে নাই গতিকে চাই চিন্তি খাব কাজিয়া পেচাল নকৰিব গোটেই ঘৰৰ মানুহবোৰ শান্তিত থাকিব লাগে অশান্তিত থাকিলে মানুহে বেয়া বুলি ক'ব নহয় ঐ টেনচন তই যে আহিলি তই ভাল পোৱা কাৰণে আছে মোৰ তাত সেইকাৰণেতো আহিছো আকৌ তই অহাৰ লগে লগে ঠাণ্ডা হৈ গৈছে তাকেতো আৰু সেইকাৰণে মানে এতিয়া ভাবিছো আৰু আমি আৰু বিমলক লৈ অহাকালি মানে আহিমে মানে ৰহিলাক নিবলৈ আহিম আৰু অহাকালি ঠিতৰি অহাকালি ৰহিলাক এতিয়া নহয় আৰু এতিয়া এনেকে থাকক বাৰু অহাকালি ৰহিলাক নিবলৈ আহিম আৰু একেবাৰে সাজি কাজি থাকিব ক'ব একদম ফিটিং চিন্তা নকৰিব গুৱাহাটীলৈ লৈ যাম আৰু সুন্দৰকৈ ফুৰা মেলি লৈ আহিম আৰু এটা কথা কিন্তু আচৰিত দেই তাই আহিলে লগত চব শান্তি হৈ যায় মোৰ নাম টেনচন বুজিছে মই নিজে টেনচন নলওঁ নহয় আনকহে টেনচন দিওঁ হয় নেকি বঢ়িয়া পিছে মামিদক এষাৰ মাত দি কিনে যাওঁ আৰু মই যাব হ'লে নহয় প্লেনখন যাবই নহয় যাব হৈছে আৰু আকৌ প্লেনত যাবি আকৌ প্লেনতে যাম আৰু প্লেনতে অহা যোৱা কৰোঁ সেইকাৰণে গাড়ী গোৱা নলওঁ আৰু মামিদেউ মামিদেউ আহকচোন আজিৰ পৰা একো খং ৰাগ নকৰিব বুজিছে নাই মই কৈছোঁ আপুনি খং ৰাগ নকৰিব যি কৰিলে কৰিলে আৰু খঙতে কলং আৰু মোক মাফ কৰি দি এনেকৈ কওক মামাদেউ আহক এইবোৰহে ভাল কথা এইটো মোৰ ডাঙৰ হয় নি এনেকৈ থাকিলে আৰু সুন্দৰ লাগে ৰ'ব দেই এটা ফটো মাৰি লওঁ কি কৰা ভালকে ল'বি এনেকৈ দিম না এটা ভিডিঅ' তুলিছোঁ দেই মই এইপিনে চাই দিয়ক এইফালে চাই দিয়ক আৰু এইপিনে চাই দিয়ক আৰু এবাৰ চাই দিয়ক আৰু এবাৰ কেনেকুৱা হৈছে একেবাৰে হিৰ' হিৰইনৰ নিচিনা লাগিছে মই এইবোৰ পোষ্টাৰো দি দিম মানে ফেচবুকত দি দিম গোটেই অসমতে পাই যাব বঢ়িয়া বামিদেউ বৰ সুন্দৰ লাগিলে দেই এনেকৈয়ে মানুহ জীয়াই থাকিব লাগে সুন্দৰ মৰম চেনেহৰ মাজত বুজিছেনে নাই আজিৰ পৰা কিন্তু কাজিয়া পেচাল নকৰিব আৰু ৰহিলাক সুন্দৰকৈ
সজাই মেলি হে সুন্দৰ কাপোৰ পিন্ধাই ভালকৈ ৰাখি দিব কালি ৰাতিপুৱা বিমলক লৈ আহি যাম আৰু গুৱাহাটীলৈ গুচি যাম এতিয়া যাওঁ ঘড়ীটো পাৰিলো মানে টাইম হৈছে মোৰ গাড়ীখন যাব মানে প্লেনখন আহোঁ দিয়ক আকৌ প্লেনত যাবি আহোঁ আৰু পিছে মাজে মাজে আহি থাকিবি আৰু দিয়ক আজিব এনেকৈ ধেমালি ফূৰ্তি কৰি থাকিব ভাল লাগিব ৰাতিপুৱাই আহি আছো আৰু বাই টেনচন আহিলে শান্তি হৈ যায় আৰু মৰণ নহা বাচ্চিৰ ভিতৰত যাওঁ নেকি ওখানে যাইয়া ভালো করে থাকবা কাল্লা বিল্লা করবা না কিন্তু এতো পাইছি এই ডেইভারি এই ঠেলালা ভাই রাহ 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 এই যে খাপলাগের বাড়ি পেয়ে গেছি এই ছোট গেছি নাম 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 আস্তে আস্তে নাম 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 ফুলমতি 10টা ভাড়া দাও আহো মা 10 টকা কি 10 টকা দিছা 6টা মানুহ টানি লৈ আছো 60 টকা দে 60 হা এই তোৰটা কি মাৰুতি গাড়ী হেই মাৰুতি গাড়ীৰ ওপৰত আছে মোৰ গাড়ীত তেল নালাগে তেল নাই লাগে যদি এত বাড়া কেন লাগে তেল নালাগিলে কি হ'ব বডিত জোৰ লাগে নহয় ভিটামিন খাব লাগিব ফুলমতি আর 10 টাকা দিয়া 20 টাকা দিয়া দে নে আর নাই হেই কি 10 টাকা 20 টাকা দিছা 50 টাকা দি ওবো আর জি লাগে কালকে সকাল বেলা যে আমার বাড়ি থেকে লই আইবি আকৌ বাড়িত যাব লাগিব কালি ৰাতিপুৱা যাম মই উলাই থৈ দিবি হেই কি পাল্লাত কলৈ এ নিবি যা চলো মা চলো এই আজকে আমার সব মান সম্মান শেষ কইরা দিলা আরে আজিম যুগে কি ঠেলা তুতার দিন আছে 20 টাকা দিলে না হয় 60 টাকা লাগে আরে আমি তো টেম্পোর মধ্যে আইতে পারি এ ওবো আল্লাহ করিস না আর কে টাকা টেম্পোতে যাস এরোপ্লেনে যাস রেলে যাস যাসনি অনিষ্টি বেরেছি একটু ভালো করে যা আয়